হেমন্ত বিশ্ব শৰ্মাৰ দিনত যে ধপধপনি আছে এইটো কথা মিছা কথা কৈছে। খিলঞ্জীয়া মানুহটো ষ্টাৰ্টিঙৰ পৰা আজিলৈকে বিগত কংগ্ৰেছ আমলেই হওক বা জনতাৰ আমলেই হওক এজিপিৰ আমলেই হওক এজিপিৰ আমলতেই হওক কোন আমলত মানে আপোনাৰ সিহঁতৰ ধপধপনি নাছিল, চব আমলতে আছে। আৰু তাৰ ভয়ত মানে মিয়া মানুহ হেৰিত সোমাইছে, গাঁতত সোমাইছে, সেইটো কোৱা এজন মুখ্যমন্ত্ৰীৰ অনুচিত। এইটো তেখেতে ক'লে নহ'ব নহয়। চব মিয়া তাৰ ভয়ত কিয় গাঁতত সোমাব, কি কাৰণত সোমাব? তেওঁ কোন হয়? অসমৰ মুখ্যমন্ত্ৰী আজি আছে, এই চকীত ইমান দপদপনি আছে। কালি যেতিয়া তৰুণগড়ৰ নিচিনা অফিচ চকীটো নাইকিয়া হৈ যাব, প্ৰফুল্ল মহন্তৰ নিচিনা চকীটো নাই হৈ যাব, তেতিয়া তেখেতৰ দপদপনি ইয়াত খাটিব নেকি? তেখেতে আজি যিবিলাক লেংগুৱেজ ব্যৱহাৰ কৰি আছে, যিবিলাক ৱাৰ্ডিং কৰি আছে, এটা জাতিৰ প্ৰতি যিটো ব্যৱহাৰ কৰি আছে, কালি এই চকীৰ পৰা যদি গুচি যায় তেতিয়া এইবিলাক কথা নকয়। তেওঁৰ এটা উদ্দেশ্য হ'ল যে আকৌ কেনেকৈ অসমৰ মুখ্যমন্ত্ৰীটো হ'ব পৰা যায়, আৰু মানে সেইটো কাৰণে তেওঁ হি কেন গ' টু এনি এক্সটেণ্ট, হি কেন গ' টু দ্য এনি এক্সটেণ্ট। অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী পাৱাৰৰ কাৰণে চব ক'ব পাৰে, চব কৰিব পাৰে, নকৰা কোনো কথা নাই। যেনেকৈ তৰুণ গগৈৰ ল'ৰা গৌৰৱ গগৈৰ লগত লাগিলে, এতিয়া 10 ছেপ্টেম্বৰততো দেখিলোঁ মানুহটো ৰেডি হৈ আছিল, কি হয় কি হয়, কিন্তু এতিয়া দেখা গ'ল একোৱেই নহয়। এজন সাংসদৰ ওপৰত SIT গঠন কৰা যিটো প্ৰক্ৰিয়া, এইটো এই যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো সম্পৰ্কত কি ক'ব? শুনক, এই প্ৰক্ৰিয়াটো একচুৱেলি গৌৰৱ গগৈ সম্পৰ্কে SIT গঠন কৰিলে মোৰ মতে দেই, চেণ্ট্ৰেল গভৰ্ণমেণ্টে, হোম ডিপাৰ্টমেণ্টে এইটো পাৰিব, ডিফেন্স ডিপাৰ্টমেণ্টে পাৰিব, চেণ্ট্ৰেল কনচাৰ্ণ। আৰু মানে যেনে তেনে মানুহ নহয়তো। গৌৰৱ গগৈ অসমৰ 10টা মুখ্যমন্ত্ৰীতকৈ ওপৰত আছে, সঁচা কথা ক'বলৈ গ'লে। আজি পাৰ্লামেণ্টত অপজিশ্যন লিডাৰৰ পিছত ডিপুটি লিডাৰটো মানে গৌৰৱ গগৈ। তেখেতৰ সম্পৰ্কে মোৰ ভালো কোৱাৰ দৰকাৰ নাই, বেয়া কোৱাৰ দৰকাৰ নাই। হি ইজ নট মাই মেন। I have nothing to say against him on behalf of him. Yes, because he is not my man, but he is a good parliamentarian. After independence from our state, only Gaurav Gogoi, we can proud about Mr. Gaurav Gogoi, though he belong to Congress party. I am not a congressman, but as a man belong to this state. It is all concerned must know that Gaurav Gogoi is a first parliamentarian after independence from our state. গতিকে তেখেতৰ বিৰুদ্ধে এই SIT গঠন কৰা ষ্টেটে কৰিছে, এইটো মোৰ বোধেৰে মানে ষ্টেট গভৰ্ণমেণ্টে তেখেতৰ ওপৰত একশ্যন ল'বই নোৱাৰে নেকি। আৰু এইটো ডাইৰেক্টেড বাই ইউনিয়ন গভৰ্ণমেণ্ট। আজি SIT গঠন কৰি ডাইৰেক্ট যদি কিবা পাইছে, তেতিয়া তেখেতক যদি ক'ৰবাত সোমাই দিব লাগে, এইটো ইউনিয়ন গভৰ্ণমেণ্টৰ কনচাৰ্ণত হ'ব লাগিব। কিন্তু তেখেতে এইটো কেনেকৈ কি কৰিলে, মানুহক উদ্ভৱ বনাইছে। আৰু এতিয়াতো চাওক, মানুহ লাহে লাহে মুখ্যমন্ত্ৰীৰ বিৰোধী পক্ষত স্থান কৰি আছে। আজি উজনি অসমৰ আজি কলিয়াবৰৰ পৰা যদি পূবফালে উজনি অসমত BJP খহি যায়, BJPটো ক্ষমতাত অহাৰ টান হৈ যাব। আৰু এনেকুৱা মানুহ এজন মুখ্যমন্ত্ৰী হৈছে, স্বাধীনতাৰ পিছত কিমান মুখ্যমন্ত্ৰী গ'ল, মানে এনেকুৱা মানে পাতল লেংগুৱেজ ব্যৱহাৰ কৰা মুখ্যমন্ত্ৰীটো আজিলৈকে হোৱা নাই অসমত। আৰু মিয়া তেওঁৰ বয়স কিয় গাঁতত সোমাব? আৰু মিয়াটো এটা দুটা নহয়, 1 কোটিৰ ওপৰত মিয়া কিমান গাঁতত সোমাব, তাৰ বয়স ইমান সহজ কথা নহয়। আৰু অসমৰ মিয়া মানুহৰ লগত অসমৰ গাইঘুটিৰ মানুহ, অসমীয়া মানুহ আছে নহয়। অসমীয়া মানুহ অসমত যিমান দিনলৈকে থাকিব, অসমত মিয়াবিলাক সিমান দিনলৈকে জীয়াই থাকিব। এইটো কাৰো ৰাজনৈতিক ষড়যন্ত্ৰত মানে অসমীয়া মানুহ ভুল নাযায়। অসমীয়া জানে, অসমীয়া কাষ্ট হিন্দুসকলে জানে, মেইন হুটিৰ মানুহবিলাকে জানে যে অসমত মিয়াসকলৰ অৱদান কোন কোন ক্ষেত্ৰত আছে। এই কথাটো অস্বীকাৰ কৰিব নোৱাৰিব নহয়। আজি যিটো অসম দেখিব পাইছে, এই অসমটো তেতিয়া নাছিল নহয়। এতিয়া 5 টকীয়া ট্ৰেইনৰ টিকেট দি মানুহ ইয়াত আহিছিল, সেইটো সময়ত এই ৰূপহীৰ বজাৰটো এনেকুৱা নাছিল। এই আপোনাৰ এই কলগাছিয়া অঞ্চলটো এনেকুৱা